ভালুকপুং এম ই স্কুলৰ প্ৰাংগণত বিভিন্ন দলৰ পৰা ইউপিপিএললৈ যোগদান কৰা এই কাৰ্যসূচী পৰিচালনা আমাৰ সভাপতি মহোদয়, ইয়াৰ উপস্থিত আমাৰ ইউপিপিএলৰ কেন্দ্ৰ সমিতিৰ বিষয়ববীয়াসকল, ব্লক কমিটিৰ বিষয়ববীয়াসকল, প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকল, গুৰুসকল, গণ্যমান্য ব্যক্তিসকল আৰু ইয়াৰ উপস্থিত আই মাতৃসকল, সৰু সৰু ছাত্ৰ ছাত্ৰীসকল চবকে মই শ্ৰদ্ধা যাচিছোঁ। মই খুব দীঘলীয়া কথা ক'ব বিচৰা নাই। আজি যিসকলে বেলেগ বেলেগ দলৰ পৰা ইউপিপিএলত আহি যোগদান কৰিছে তেওঁলোকক মই আদৰণি জনাইছোঁ ইউপিপিএলৰ এজন উপ সভাপতি হিচাপে। আৰু লগতে আপোনালোকক অনুৰোধ কৰিছোঁ যিসকলে আজি এই দলত যোগদান কৰিছে তেওঁলোকে ইউপিপিএলৰ নীতি আৰু আদৰ্শমতে কাম কৰিব আৰু ইয়াৰ প্ৰাইমাৰী কমিটি আৰু ব্লক কমিটিৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ যে আজি নতুনকৈ যোগদান কৰা সকলক লগত লৈ অঞ্চলৰ কাৰণে কাম কৰিব, অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব। আমি জানো যে আপোনালোকে এই অঞ্চলটো বিশেষকৈ মাইনৰিটি অধ্যুষিত অঞ্চল হোৱাৰ কাৰণে আগৰ চৰকাৰ আপোনালোকৰ অঞ্চলৰ ৰাষ্ট্ৰপতি বনাই দিয়া নাই। আপোনালোকৰ বহুত সমস্যা এতিয়াও সমস্যা হৈ আছে, সমাধান কৰাৰ কাৰণে চৰকাৰে একো কৰা নাছিল। কিন্তু আমি এইবাৰ ৰাইজৰ সকলো সা সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয়যুক্ত লাভ কৰি চৰকাৰ গঠন কৰিছোঁ আৰু আপোনালোকক নিৰ্বাচনৰ সময়ত তেনেকৈ আশ্বাস দিছিলোঁ ৰাষ্ট্ৰপতি বনোৱা, খোৱাপানীৰ সমস্যা সমাধান কৰা আৰু বিভিন্ন সমস্যা সমাধান কৰাৰ কথা লৈ যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ, যিখিনি কথা দিছিলোঁ সেইখিনি আমি সমাধান কৰিম। ৰাইজৰ বহুতৰে মনত এটা শংকা আছে যে ওদালগুৰি অঞ্চলৰ বহুতো ভূমি বেল ব্লক হোৱাৰ কাৰণে ইয়াত অনাতাঁৰবিহীন মানুহক উচ্ছেদ কৰা হ'ব বুলি বিভিন্ন ৰাজনৈতিক দলসমূহে ভাবুকি প্ৰদান কৰি আছে। আৰু বিশেষকৈ যোৱা কাউন্সিল নিৰ্বাচনৰ আগত এই বিষয়টোকে খুব ডাঙৰ সমস্যা হিচাপে আমাৰ মাইনৰিটি জনগোষ্ঠীৰ মাজত প্ৰচাৰ কৰি ইউপিপিএল চৰকাৰ গঠন কৰা আঁতৰি থাকিবলৈ অনুৰোধ কৰা হৈছিল আৰু ই যথেষ্ট প্ৰভাৱ পেলাইছে। আমি আপোনালোকক আশ্বাস দিছোঁ আজিও যে BTAD অঞ্চলত বসবাস কৰা কোনো জনগোষ্ঠীকে নিজৰ নিজৰ ঘৰ বাৰী মাটি ভেটিৰ পৰা উচ্ছেদ কৰা নহয়, আপোনালোকে আশ্বস্ত হওক। কেইদিনমান আগতে বহুত পুৰণি হাইকোৰ্টৰ নিৰ্দেশ এটা প্ৰচাৰ কৰি মানুহবিলাকৰ মাজত আকৌ ভয় সোমাই দিছে আৰু সেই নিৰ্দেশটো আছিল যে জনজাতি আৱিষ্ঠনী প্ৰায় বেল আৰু ব্লক অঞ্চলত বসবাস কৰা অজনজাতি লোকক উচ্ছেদ কৰা হ'ব বুলি এটা প্ৰচাৰ হৈছে। সেইটো হাইকোৰ্টৰ আজি 10 বছৰৰ আগতে হোৱা অৰ্ডাৰ আৰু সেই অৰ্ডাৰ তেতিয়াই ফলৱতী নহ'ল, এতিয়া ফলৱতী হোৱাৰ কোনো যুক্তি নাই। BTAD অঞ্চলত কাৰোবাক উচ্ছেদ কৰিব লগা হ'লে BTAD চৰকাৰৰ এক্সিকিউটিভ কাউন্সিলত সিদ্ধান্ত হ'লেহে হ'ব, কোনোবা হাইকোৰ্টে অৰ্ডাৰ দিলে নহয়। সেইটো অৰ্ডাৰ আছিল হাইকোৰ্টৰ আৰু সেইকাৰণে আপোনালোকে ভয় কৰিব নালাগে। আমাৰ BTAD অঞ্চলত বহুতো সমস্যা আছে, ৰাস্তা পদূলিৰ সমস্যা, খোৱা পানীৰ সমস্যা, চিকিৎসাৰ ব্যৱস্থাৰ সমস্যা, স্কুলবিলাকত বাউণ্ডাৰী ৱালৰ সমস্যা, শিক্ষকৰ সমস্যা, বহুতো সমস্যা। এই দুখীয়াসকলক ৰেচন কাৰ্ড দিয়াৰ পৰা আমি যিমান পাৰোঁ